নমস্কাৰ আপোনালোক সকলোকে অসমীয়া বোৱাৰী পাকঘৰৰ প্ৰথমটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যিহেতু থাম্বনেইলটো চাই গম পাইছেই মই কি বনাবলৈ লৈছোঁ, চ' দেৰি নকৰাকৈ বলকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এইখিনি সয়াবিন এয়া মই 5 মিনিট গৰম পানীত তিয়াই টুকি লৈছোঁ। আলু এটা কাটি লৈছোঁ, এটা পিঁয়াজ কাটি লৈছোঁ, অলপমান চচ লৈছোঁ, এটা কণী ভাঙি লৈছোঁ আৰু অলপমান কৰ্ণফ্ল'ৰ লৈছোঁ। তাৰ কাৰণে যিখিনি মছলা লাগিব এয়া জিৰা গুড়া, ধনিয়া গুড়া অলপমান, জলকীয়া গুড়া, হালধি আৰু নিমখ। এয়া কেৰাহীত তেল দি অলপ গৰম হ'বলৈ দিছোঁ। এয়া কেৰাহীত মই আলুখিনি দিলোঁ, আলুখিনি দি কম জুইত অলপ ৰঙচুৱাকৈ ভাজি আছোঁ। আপোনালোকে অলপ ৰঙচুৱাকৈ ভাজি ল'ব, তাৰপিছত কাঢ়ি থ'ব। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ, আপোনালোকেও কাটি ল'ব আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। এয়া মই এতিয়া ইয়াতে নিমখ দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিছোঁ, আপোনালোকেও সোৱাদ অনুযায়ী দিব। তাৰপিছত মই অকণমান ইয়াতে হালধি গুড়া দিম। এয়া হালধি গুড়া দিছোঁ। তাৰপিছত মই ভালকৈ লৰাই দিছোঁ, আপোনালোকেও ভালদৰে লৰাই দিব। তাৰপিছত মই ইয়াতে জিৰা গুড়া আৰু ধনিয়া গুড়া দিম। 1 চামুচ মই 1 চামুচ জিৰা গুড়া দিছোঁ। আপোনালোকে যিমান পাৰে সিমানখিনি দি ল'ব বাৰু। মই 1 চামুচ দিছোঁ আৰু মই ইয়াতে আধা চামুচ ধনিয়া গুড়া দিছোঁ আৰু এইখিনি মই খুব ভালদৰে লৰাই দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ, ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছতে ইয়াতে চয়াবিনখিনি দি দিম আমি এতিয়া। এয়া দিলোঁ চয়াবিনখিনি। এতিয়া গোটেই বস্তুখিনি ভালদৰে মিক্স হোৱাকৈ লৰাই দিছোঁ। ভালদৰে লৰাই থাকিব, এইদৰে ভালকৈ মিক্স হোৱাকৈ মই লৰালোঁ। এতিয়া ইয়াতে মই ভাজি থোৱা আলুখিনি দি দিলোঁ। দি লৈ এতিয়া জুই কমাই দি অলপ সময় এইখিনি ভাজি থাকিব লাগিব। অলপ সময় ভাজি ল'ব এইদৰে। এতিয়া ইয়াতে মই গুলি লোৱা কৰ্ণফ্ল'ৰখিনি দি দিলোঁ। কৰ্ণফ্ল'ৰখিনি দি মই এতিয়া এইখিনি ভালকৈ লৰাই মিক্স কৰিম। এয়া ভালদৰে লৰাই আছোঁ। ইয়াৰ পিছত মই ইয়াত টমেটো চচ দিম। মই টমেটো চচ 3 চামুচ দিম। আপোনালোকে যদি বেছি দিম বুলি ভাবে বেছি দিব, মই কিন্তু 3 চামুচহে দিছোঁ। এয়া মই টমেটো চচ দিছোঁ। দি পেলাই এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি দিম। এয়া মই ভালদৰে মিক্স কৰিছোঁ। লৰাই লৰাই ভালদৰে মিক্স কৰি দিব। তাৰপিছত মই এফালে গৰম পানী কৰি থৈছোঁ। ইয়াতে গৰম পানী দিব লাগিব, ঠাণ্ডা পানী নিদিব। গৰম পানী দিলে ভাল হয় যিহেতু, সেয়ে মই এতিয়া ইয়াতে গৰম পানী এয়া গৰম পানী দি দিছোঁ। অলপমান বেছিকৈ দিব আপোনালোকে। প্ৰথমতে কমাই দি পেলাই ভালদৰে মিক্স কৰি লৈছোঁ। তাৰপিছত অকণমান পানী বেছিকৈ দি কম জুইত সিজিব দিব, ঢাকোন মাৰি সিজিব দিব। এতিয়া মই আন এখন পেনত ভাঙি থোৱা ডিমটো খিচখিচিয়া ভাজি বনাই ল'ম আৰু এইখিনি মই উতলি থকা গ্ৰেভিখিনিত মিক্স কৰি দিম। এতিয়া বলকচোন আমাৰ গ্ৰেভি ৰেডি হৈছে নাই চাওঁ। এয়া আমাৰ গ্ৰেভি প্ৰায় ৰেডিয়ে হৈছে। এয়া আলু সিজি গৈছে, হৈ গৈছে। এতিয়া মই ইয়াতে ভাজি লোৱা ডিমটো মিক্স কৰি দিম। এয়া মিক্স কৰি দিম। এইখিনি ইয়াতে দি দিলোঁ। এতিয়া মই ভালদৰে লৰাই দিম। মই ইয়াত এটা ডিম দিছোঁ, আপোনালোকে দুটাও দিব পাৰে। এয়া দেখিছে মই খুব ভালদৰে মিক্স কৰিছোঁ। ইয়াতে ধনিয়া পাতো দিব পাৰে, কিন্তু মই ধনিয়া পাত দিয়া নাই যিহেতু এতিয়া লকডাউন চলি আছে, ঘৰত ধনিয়া পাত নাই, সেয়ে মই দিব নোৱাৰিলোঁ। এয়া গ্ৰেভি ৰেডি। এয়া আমাৰ এগ চয়া গ্ৰেভি ৰেডি হৈ গ'ল। খাবলৈ কিন্তু খুবেই টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব, খাই কেনে পালে আৰু কমেণ্ট বক্সত জনাব। আমি আজি পুৰিৰ লগত খাম, আপোনালোকে ভাতৰ লগতো খাব পাৰে, পুৰিৰ লগতো খাব পাৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।